মোৰ নাম অনুপম। মোৰ বয়স ২৭ চলি আছে। মই বৰ্তমান ঘৰতে ফ্ৰিলেন্সিং কৰি আছোঁ। আমাৰ ঘৰত মা-দেউতা আৰু মই থাকোঁ। মোৰ দাদা আৰু বৌদি ৱেষ্ট বেংগলত থাকে। দাদা আৰু বৌদি দুয়ো চাকৰি কৰে, সেয়ে ঘৰত নাথাকে। দাদাৰ এজনী কণমানি আছে, তাইৰ বয়স ৬ বছৰ। প্ৰায় ২ মাহমানৰ আগতে দাদাৰ এক্সিডেণ্ট এটা হৈ সোঁ ভৰিখন ফ্ৰেকচাৰ হ'ল। মাজতে দাদাই ১ মাহ ছুটী থাকিলে। তাৰ পাছত অফিচ যাব পৰা হ'ল যদিও ভৰিখনে একেবাৰেই জোৰ দিব নোৱাৰে। আমাৰ ঘৰত চৰকাৰী আঁচনি এখনৰ বাবে দাদা আৰু বৌদি আহিব লগীয়াত পৰিল। কিন্তু দাদাক ছুটী নিদিয়াৰ বাবে আৰু লগতে কণমানিজনীৰ স্কুল ছুটী নিদিয়াৰ বাবে কেৱল বৌদি আহিছে। এসপ্তাহ ১০ দিন থাকিম বুলি কৈছিল। বৌদি সৰুতে বিয়াত সোমাইছিল। তাইৰ ১৪ বছৰতে বিয়াত বহিছিল। বয়স অনুসৰি তাই মোতকৈ প্ৰায় ৩ বছৰ মান সৰু। ২৫ বছৰীয়া যৌৱন গাভৰুৰ দৰে তাই এজনী ছেক্সপূৰ্ণ এজনী মহিলা। 34 চাইজৰ মীটাৰপৰ্ণৰ বহুত ছেক্সি মহিলা। মই বৌটিৰ কথা ভাবি বহুবাৰ হাত মাৰিছোঁ। ইয়াৰ আগতে বৌটি ঘৰলৈ আহোঁতে মই বাথৰুমত হিডেন কেমেৰা লগাই সকলোবোৰ চালোঁ। বৌটিৰ ছেক্স বহুত বেছি, সেয়ে ইয়াৰ আগতে কেইবাবাৰো আঙুলি মৰা দেখিছোঁ। বৌটি অহা আজি ২ দিন হ'ল। পুৱা ৭ বাজিছে। মই শুই উঠি বাথৰুমত গৈ ফ্ৰেছ হ'লোঁ আৰু কিটচেনৰ ফালে যাওঁতে বৌটি কাপোৰ সলোৱা দেখিলোঁ। মনে মনে চাই থাকিলোঁ। বৌটি বাথৰুমত সোমোৱাৰ লগে লগেই মই লৰালৰিকৈ বৌটিৰ পেণ্টি লৈ মোৰ ৰুমত সোমালোঁ আৰু পুৱাই মই সেই গোন্ধটো ল'লোঁ। আহ, কি বৌটিৰ গিদাৰ, কি সুগন্ধ! হাত মাৰিবলৈ ধৰিলোঁ আৰু পানী এবাৰ পাছত ওলাই আহিলে। ইফালে বৌদি পেণ্টিটো বিচাৰি থাকিল। বিচাৰি নাপাই বেলেগ এটা পেণ্ট ঘৰত চাফা কৰিলে আৰু মোৰ ৰুমত সোমাই বিচনাত মোৰ পানীৰে লেতেৰা হৈ থকা পেণ্টটো দেখি মোক মাতিলে আৰু মোক দেখুৱালে। মই বহুত ভয় খালোঁ। বৌটিয়ে মোক বহুত গালি দিলে। লাজতে মই ওলাই গ'লোঁ। ৰাতি ভাত খাই শোৱাৰ পাছত বৌটি মোক তাইৰ ৰুমলৈ মাতিলে। মই ভয়তে নগ'লোঁ। বৌটি আজি প্ৰায় ২ মাহ জোৰণ পোৱা নাই, গতিকে তাইৰ ছেক্স উঠি আছিল। মই নোযোৱাৰ বাবে বৌটি আহি মোৰ ৰুমত পালে। এটা নাইটি পিন্ধি আহিছিল। মোক হাঁহি এটা মাৰি সুধিলে, কি হ'ল, পেণ্টি তোৰেই মন পৰিল নেকি? তাইৰ ওচৰত আহি আৰু এটা ভৰি বিচনাত উঠালে। উফ গড, কি টপিনা! মই ছেক্স ৰখাব নোৱাৰা হ'লোঁ। তেনেতে বৌটিয়ে নাইটি খুলি দিলে। উলংগ অৱস্থাত মোক ঠেলি ওপৰত উঠি মোৰ চেটটো চুপিবলৈ ধৰিলে। মই সহিব নোৱাৰি তাইক উৎখাত কৰি তলত পেলাই সুদাত কণী ভৰাই হেঁচি দিলোঁ। বৌটি চিঞৰি উঠিল। মই কণী চাবলৈ ধৰিলোঁ। কেনে লাগিছে? বৌটি আহ, কি ডাঙৰ চেট!